মোৰ এটা কবিতা সন্ধিক্ষণ বৰ্তমান পৰিস্থিতিৰ ওপৰত লিখিছিলোঁ, গতিকে তাকে আপোনালোকৰ আগলৈ মই নিবেদন কৰিব ওলাইছোঁ। গতিকে ভুল ভ্ৰান্তিবোৰ ক্ষমা কৰি দিব। আহকচোন আগবাঢ়ো। সন্ধিক্ষণ। জয়াল নিশাত স্তব্ধ শান্তিৰ জোনাক, এচপৰা কলা ডাৱৰ খহিছে অসমীয়া আইৰ বুকুত, লগত এজাক বৰষুণ ৰঙা তেজৰ, কলিজাৰ নিচেই কাষৰ। চিপ চিপ ৰঙা টোপালবোৰ মাদল হৈ বিন্ধিছে বুকুত, বাউলী আকাশ মাতাল বতাহ, বিভেদ হৃদয়ত উন্মাদ সময়, অফুৰন্ত লোভৰ তাগিদাত ভাতৃত্বৰ শিকলি ছিঙি আৰু এজাক উভতনি ধুমুহা সেই 855 শ্বহীদৰ তেজক পাহৰি। বৰলুইত বৰাক স্খলনৰ দুই মেৰুত, এসাঁজ আহাৰ এখন ঘৰৰ অভাৱত চটফটাই ভূমিপুত্ৰ উৰে ৰাতি। দূৰ সিপাৰত আৰু এদল চিপাহী, মৃত্যুৰ ঘণ্টা বুকুতাৰি, আগমন আইৰ বুকু ভেটি। আমিবোৰ নপুংসকৰ বাট ধৰি মাথো অপেক্ষিত সেই সময়লৈ বুলি, যেতিয়া অস্তিত্ববোৰ জাহ যাব সিপাৰৰ বিদেশীৰ ভৰিৰে মোহাৰি। জাগা অসমীয়া, জাগা জাতি ধৰ্মৰ বাধা নেওচি, শংকৰ আজান চুকাফা লাচিত চিলাৰাই ৰাভা জ্যোতি নাই বুলি এই সন্ধিক্ষণতো কিমান আৰু থাকিবা আনে যুঁজিব বুলি আশা পালি, কিমান আৰু থাকিবা আনে যুঁজিব বুলি আশা পালি। ধন্যবাদ। সকলোকে আহ্বান জনাইছো যাতে এই পৰিস্থিতিত সকলো সজাগ হৈ থাকে, ঘৰতে থাকে আৰু সুৰক্ষিত থাকে। নমস্কাৰ, ধন্যবাদ।